उदालगुरि जिल्लानि भेरगाव महकुमा सिंनि दिमाकुसियाव आइजोफोरखौ रांखान्थि बिथिङाव गोख्रों खालामनाय थांखियै आं जौगाखां बिथांखिनि आवथायाव खखि बायदेव एबा बिलोगो आब'मोनखौ लानानै शुक्रबारखालि दिमाकुसिनि शंकरदेव सत्रनि नब्लाङाव मोनसे सांग्रांथियारि मेल जालाङो। बिलोगो आब'मोननि जोहै गामि ओनसोलनि आइजोफोरनि गेजेराव बायदि बायदि सोरखारि राङारि बिथांखिनि खाबुफोरखौ लानानै थांनाय थांखियै बिलोगो आब'मोनजों लोगोसे हादोरसा आरो मिरु सोरखारनि सोमोन्दो थानाय बिफाननि मावख'गिरिफोरजों सोमोन्दो खालामनाय थांखियै माहारियारि गामि जौगाखां बिथांखिनि हेफाजाबाव क्रिसिल फाउन्डेसनआ बे सांग्रांथि मेलखौ खुङो। दिमाकुसियाव जानाय बे सुबुं सांग्रांथि मेलाव उदालगुरि जिल्लानि भेरगाव आरो खैराबारि जौगाखां खोन्दो सिंनि खमैबो सा-70 बिलोगो आब'मोनहा बाहागो लादोंमोन। आरो बे मेलाव आं जौगाखां बिथांखिनि क'अर्डिनेटर अंशुमान चौधुरी, मेनेजार नयनमणि भुया, खोन्दो नायगिदिंगिरि दीपांकर कलितामोनजों लोगोसे मृदुल तालुकदार, कुलेन नाथ, रातुल भराली, फोरमायलु बर', खौरांगिरि पवन नाथ, पिंकु कलिता, रजागर भिसिडिसिनि मासिगिरि माधव पण्डितमोनजों लोगोसे क्रिसिल फाउन्डेसननि बिबानगिरि सोद्रोमाफोरा बाहागो लादोंमोन। ক্ৰিচিল ফাউণ্ডেশ্যন আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি ইয়াতে দুটা সংস্থা জড়িত হৈ আছে। আজি যিখন কমিউনিটি লেভেল মিটিং আমি ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ বা আৰম্ভ কৰিছোঁ, এইটো এটা ঠিক আৰম্ভণিহে হয় এই প্ৰজেক্টটোৰ। চ' মই প্ৰগতি আঁচনিখন 2015 চনৰ পৰাই আমাৰ অসমত আৰম্ভ কৰিছে ক্ৰিচিল ফাউণ্ডেশ্যনে, আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিয়ে এই গোটেই আঁচনিখন ফিল্ডত সুকলমে চলাই নিছে। আৰু এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে যে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে মহিলা সবলীকৰণ। ইয়াত আমি এটা দিশ চাইছোঁ যে বিত্তীয়ভাৱে কেনেকৈ আমাৰ গাঁৱৰ যিখিনি মানুহ আছে, গাঁৱৰ যিখিনি হিতাধিকাৰী আছে, তেওঁলোকক কেনেকৈ আমি সজাগ আৰু সবল কৰি তুলিব পাৰোঁ। আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিয়ে আগতেও লাইভলিহুডৰ ওপৰত 1990 চনৰ পৰাই তেওঁলোকে কাম কৰি আছে। তেওঁলোক এটা স্বেচ্ছাসেৱী সংগঠন হয়। ক্ৰিচিল ফাউণ্ডেশ্যন, ক্ৰিচিল লিমিটেড যোনটো আছে, তেওঁলোক এটা ৰেটিং এজেঞ্চি হয়। তেওঁলোকে বিভিন্ন ধৰণৰ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক ৰেট কৰে আৰু তেওঁলোকে অডিটৰ সেই মাধ্যমেৰে, যিহেতু তেওঁলোকে এটা প্ৰফিট অৰ্গেনাইজেশ্যন হয়, তেওঁলোকে প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন হয়। চ' এই ক্ষেত্ৰত তেওঁলোকৰ এটা CSRও আছে, সেইটো হৈছে ক্ৰিচিল ফাউণ্ডেশ্যন। আৰু সেই CSRৰ যোনটো ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়া অনুসৰি তেওঁলোকে অসমত এই মই প্ৰগতি আঁচনিখন 2015 চনৰ পৰাই চলাই নিছে। ইয়াতে প্ৰত্যেকখন গাঁৱতে এগৰাকী সখী বাইদেউ থাকে, আৰু সখী বাইদেৱে গোটেই গাঁৱৰ মানুহখিনিক বিত্তীয় ক্ষেত্ৰত যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাক নিৰ্মূল কৰাৰ চেষ্টা কৰে। আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনে মিলি তেওঁলোকক সেই ধৰণৰ সিমানখিনি কৰিব পৰা বিধৰ বিত্তীয় সেৱা প্ৰদানকাৰী হিচাপে গঢ়ি পৰিব ধৰাৰ ভিতৰ 3 বছৰ 4 বছৰ তেনেকৈ 100খন ডিষ্ট্ৰিক্টত তেওঁলোকে কাম কৰে। অসমৰ প্ৰায় 14খন জিলাত বৰ্তমান আমি কাম কৰি আছোঁ, আৰু আমি আশা কৰিছোঁ যাতে এই আঁচনিখন অসমৰ প্ৰত্যেকখন জিলাতে, প্ৰত্যেকটো পঞ্চায়ত বা প্ৰত্যেক ঘৰ মানুহতে যাতে এই আঁচনিখনে যাতে ঢুকি পায়, সেইটোৱেই আমাৰ এই মই প্ৰগতি আঁচনিখনৰ মূল লক্ষ্য। এই কমিউনিটি লেভেল মিটিংখনত আপোনাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ প্ৰগ্ৰেম মেনেজাৰ, প্ৰগ্ৰেম কৰ্ডিনেটৰ, তাৰপিছতে আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ মেনেজাৰ, কমন ছাৰ্ভিচ চেণ্টাৰৰ ডিষ্ট্ৰিক্ট মেনেজাৰ, ষ্টেট বেংক অফ ইণ্ডিয়াৰ CSCৰ মেনেজাৰ, আৰু আমাৰ ৰজাগড় VCDCৰ চেয়াৰমেন ডাঙৰীয়া প্ৰমুখ্যে আদি কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে।